हेलो गाइस गुड मर्निंग तो শুই উঠিয়ে কেমেৰাটো উলিয়াইছোঁ তো বাহিৰৰ বতৰটো চালোঁ বতৰটো সেমেকা মোৰ মনটোৰ দৰে কাৰণ মই বহু দিনৰ পাছত ৰুমলৈ গুচি আহিলোঁ তো ঘৰলৈ মোৰ মনত পৰি আছে বিশেষকৈ মালৈ মনত পৰি আছে তো উপায়টো নাই কামবিলাক কৰিবই লাগিব নিজৰ কাম গতিকে শুই উঠিয়ে ইয়াত পানীকণ ধুনীয়াকৈ খাই লৈছোঁ ডিহাইড্ৰেশ্যনৰ বাবে পানী খাই থাকিব গেছৰ প্ৰব্লেম বোলে ভাল হয় তাৰপিছত টেবুলখনটো বহুত দিন চোৱাই নাই গতিকে টেবুলখন এয়া ভাল কৰিলোঁ ধুনীয়াকৈ তাৰপিছত বিছনাখনো মই ভাল কৰা নাছিলোঁ বিছনাখন ধুনীয়াকৈ ভাল কৰিলোঁ তাৰপৰা দেখিলোঁ যে মই বুট মগু তিয়াই থৈছিলোঁ যোৱাকালি সেই বুট মগুখিনি উলিয়াই ল'লোঁ আৰু লেপটপটো ধুনীয়াকৈ খুলি ল'লোঁ লেপটপটো খোলাৰ পাছতে মোৰ দিব লগা আছিলে মক টেষ্ট এটা গতিকে সেই মক টেষ্টটো ধুনীয়াকৈ দিলোঁ বুট মগুকেইটা খাই খাই বহি বহি তাৰপিছত মোৰ কমপ্লিট হৈ গ'ল মোৰ মক টেষ্টটো তাৰপিছত মই বজাৰ কৰিবৰ বাবে গ'লোঁ তো মোৰ বজাৰৰ পৰা হৈ গ'ল কিন্তু এই ৰাস্তাটো চাওঁ ৰাস্তাটোৰ অৱস্থা মানে বহুত বেছি বেয়া বাপৰে অৱস্থাই নাই তাৰপিছতে গা পা ধুই মেলি ধুনীয়াকৈ ৰেডি তাৰপিছত অলপ সময় শুব লাগে বোলে দিনত নেপ এটা ল'ব লাগে নেপটো ল'লোঁ তাৰপৰা উঠিয়ে আকৌ এয়া পঢ়াত ব্যস্ত তো প্লিজ এনেদৰে ছাপোৰ্ট কৰি যাব লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব বাই